ভয়ংকৰ ৰেল দুৰ্ঘটনা এয়া ফ্লাইঅভাৰ ভাঙি ব্যস্ত ৰাজপথত ছিটিকি পৰিল এখন যাত্ৰীবাহী ৰেল নিহত হ'ল ছয়জনকৈ যাত্ৰী আহত হ'ল শতাধিক ভাগি চুৰমাৰ হ'ল কেইবাখনো গাড়ী আমেৰিকাৰ ৱাশ্বিংটন প্ৰদেশৰ ডিউপত ঘটিল এই দুৰ্ঘটনাটো চিয়াটলৰ পৰা পৰ্টলেণ্ড অভিমুখে যাত্ৰা কৰা এই ৰেলগাড়ীখন বাগৰি পৰিল এটা ৰাষ্ট্ৰীয় পথৰ ওপৰত থকা ফ্লাইঅভাৰ ভাঙি মুহূৰ্ততে লাগিল হাহাকাৰ সাধাৰণতে মালবাহী ৰেল চলাচল কৰা এই বাইপাছেৰে প্ৰথমবাৰৰ বাবে সোমবাৰে পুৱা যাত্ৰা কৰিছিল এমট্ৰেকৰ এই ৰেলখনে পিছে প্ৰথম যাত্ৰাতে ঘটিল এই ভয়ংকৰ দুৰ্ঘটনা এই দুৰ্ঘটনাত নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কাৰণ যিমান সংখ্যক লোক আঘাতপ্ৰাপ্ত তেওঁলোকৰ প্ৰত্যেকৰে অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে আমি দেখুৱাইছো যে ভয়ংকৰ ৰেল দুৰ্ঘটনাটো এখন ফ্লাইঅভাৰ ভাঙি এইদৰে এখন যাত্ৰীবাহী ৰেল চূৰ্ণ বিচূৰ্ণ হৈ পৰিল যি ঘটনাত তাতে নিহত হৈছে ছজনকৈ লোক আৰু বহু সংখ্যক লোক আঘাতপ্ৰাপ্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা এতিয়া প্ৰকট